हेलो एवरीवन नमस्कार आपनालोक সকলোকে মই মল্লিকাই মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছো পোন প্ৰথমতে মই কিয়নো ইউটিউব চেনেল এটা খুলিলো সেই বিষয়ে আপোনালোকক জনাও যোৱা বছৰ কোভিডৰ সময়তে মই পঢ়ি উলালো মোৰ লাষ্টৰ সেমত ক্লাস নহলে কোভিডৰ কাৰণে তেনেকৈ আমি আৰু যেনে ফাইনেল টু দিলো তাৰ পাছৰ পৰা মই এতিয়ালৈকে ঘৰতে আছো ঘৰতে হুমাই মনটো খুব বেয়া লাগে মানে ডিপ্ৰেছন টাইপ হৈ গৈছিলে তাৰ পাছত চাৰিওফালে কোভিডৰ আতংক কোভিডৰ মহামাৰী দেখি কিবাটা মনটো কুঙা কৰি দিছিলে তাৰ পাছত কোনো যাও নাই না কোনোবা আমাৰ ঘৰলে আহিব পাৰে না মই কৰবাত উলাই যাব পাৰো কাবাক লগ কৰিব পাৰো গটিকে অকলে থাকি মনটো খুবেই বেয়া লাগে গটিকে ভাবিলো ইউটিউব চেনেল এটা খুলো তাৰ উপৰি ইউটিউব চেনেল এটা খোলা মোৰ আগৰ পৰাই ইচ্ছা এটা আছিল কিন্তু সেই সৌভাগ্যকণ হোৱা নাছিল গটিকে খুলিয়ে পেলালো এট লাষ্ট আজিৰ ভিডিঅ'টোত বিশেষ একো নাই আজিৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ এটা সৰু সমো ইন্ট্ৰোডাকচন দিবলৈ চেষ্টা কৰিম মইনো কোন মই ক'ত থাকো মোৰ ঘৰ আৰু মোৰ ঘৰৰ ওচৰে পাজৰে জায়গাবোৰ অলপমান দেখাবলৈ চেষ্টা কৰিম মোৰ লগত থাকিব বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰো এইটোৱে হৈছে আমি থকা ভেটেনেৰি কেম্পাছটো ইয়াতে বহুতো ভেটেনেৰি চাকৰিয়াল বসবাস কৰে আৰু এইটো হৈছে অফিস পুৰণা অফিস হয় এইটো সেইফালে বেক সাইডে বিল্ডিংটো হেতু কোৱাৰ্টাৰ এইটো হৈছে নতুন অফিস মোৰ পাপাও যেহেতু ভেটেনেৰি এজন পশু চিকিৎসক গতিকে সেই সূত্ৰে আমি ইয়াতে থাকো ইয়াত থকা আমাৰ বহু বছৰ হ'ল 2009 তে অহা যদিও নিজৰ ঘৰ আছে কিন্তু আমি ইয়াতেই থাকি ভাল পাওঁ কেম্পাছত এইটো এটা কোৱাৰ্টাৰ নতুন কোৱাৰ্টাৰ এইটো এই যে স্কুটিখন দেখিছে এই কোৱাৰ্টাৰটো ইয়াতে আমি থাকো এইটোৱে মোৰ ঘৰ এতিয়া মই অলপ ফাৰ্মাসীৰ পৰা আহিব লাগিব মাৰ অলপ মেডিচিন আনিব লগিয়া আছে বলক মোৰ লগতে আপোনালোকও বলক चलो আমি এতিয়া নোয়ালি হৈ গৈ আছো নোয়ালি ৰোড হৈ ইয়াতে বঙাল পুখুৰী পাইছোহি এতিয়া ইয়াত নতুন ফ্লাইওভাৰ এখনৰ কাম চলি আছে যেনে তেনে সাইডেদি মানে বাট উলিয়াই দিছে দেখিছে নহয় ৰাস্তাৰ অৱস্থা নাই কিনো কৰিব উপায়টো নাই ফ্লাইওভাৰখন হোৱা পিছত ধুনীয়া লাগিব আৰু এতিয়া নেকি মানে অহা যোৱা কৰিবলৈ বাট এটা উলিয়াই দিছে বৰষুণ খুব গতিকে মানে পিছল হৈ আছে গোটেই ৰাস্তাটো আমি আহোতে নোয়ালি হৈ আহিছিলো কিন্তু এতিয়া জেল ৰোড হৈ যাম কাৰণ কি ফ্লাইওভাৰ বনাই থকা কাৰণে ৰাস্তাটো খুব বেয়া এয়া সব জেল ৰোডত আছে জেএমসি জৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল এইখন হৈছে জৰহাট কেন্দ্ৰীয় কাৰাগাৰ সেন্ট্ৰেল জেল এখন বহুত পুৰণি কাৰাগাৰ হয়
এইখন হৈছে দ্য ভেৰি ফেমাছ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। ইয়াৰ বাহিৰখন যিমান ধুনীয়া তাৰ ভিতৰখন আৰু বেছি ধুনীয়া, আৰু ইয়াৰ পৰিৱেশ কি শান্তিপূৰ্ণ, কি ধুনীয়া। আমি এতিয়া ঘৰ পাবলৈ হ'ল। আজিৰ ব্লগৰ ইমানতে সামৰণি মাৰিছোঁ। পিছফালে যে আছে সেইটো আজি হ'ল কেমেৰামেন, মোৰ ডাঙৰ মামা ল'ৰা, মোৰ ভাইটি। আৰু আকৌ লগ পাম, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব, বুজাই দিব নতুন বুলি। বাই বাই।